নমস্কাৰ ৰাইজ, আপোনালোকে চিনেৰী চাই বুজি পাইছেই চাগে মই আজি কি ব্লগ দেখুৱাবলৈ গৈ আছোঁ। আজি মই সোণালী ধাননিৰ মাজত আমাৰ দাৱনীসকলৰ অকণমান ধেমালি দেখুৱাব বিচাৰিছোঁ। ক'বলৈ গ'লে সোণালী ধাননিৰ মাজত আমাৰ দাৱনীৰ লগত ৰবাব টেঙাৰ জুতি। গতিকে আজি মই এই সোণালী ধাননি কাটিবলৈ আহোঁতেনে আমাৰ মহিলাসকলে হঠাৎ দাৱনীসকলে কি কৰে তাকেই দেখুৱাব গৈ আছোঁ. Regama kumrik sudu masila among gaddo mo kokum dara tiro na rang walang kan pom na modong dunu channel samnal katil duto ka okkom niyeji বছৰৰ দানটো ৰাইজ কাচি দিলো। আজি প্ৰথমবাৰৰ কাৰণে ধান কাটিব আহিছোঁ এই বছৰ। মোৰ দুজনীও আহিছে ধান কাটিব। দুনু মই প্ৰথমে ধান কাটিছে দুনুৱে আজি জীৱনত। পাতৰ কামো আহিব, গতিকে দাৱনীৰ কাৰণে কি কি আনিছোঁ তাকে দেখুৱাম আপোনালোকক। নিমখ জলকীয়া নামচিং মিচিঙৰ অতি মৰমৰ লাচৰ গৰম ভাত হ'ল আৰু পঁইতা ভাত হ'ব লাগিছিল। গৰম ভাতে সানি দিলোঁ, আজি পঁইতা ভাত নাই। গা তকু বাং কনাং কৰিং ই ৰাতি যাম তো পলাই। সেয়া এনেকৈ আমাৰ ধাননি পথাৰলৈ এনেকৈ সনা হয়। প্ৰথমতে আমি পিংকাঙা পিন দনামটো কৰিম, তাৰ পাছত কি কৰি যাম আপোনালোকক দেখাই যাম। Kilo namsi ngatin, kone kurnya. Nunggawan buat apa nih gori kalau mau lagi. Namorung. Ayo dong. এই জলকীয়া আৰু কিবাটো অৱস্থা নাইকিয়াই হ'ল। ইয়াৰ নামচি লোৱা হ'ল। বিলাহী দুটামান সিজাই আনিছোঁ, লগতে নিমখ জলকীয়া ভাত অকণ দি পেলাই ইয়াত আমি পিটিকা বনাইছোঁ। পথাৰত এইটোৱে যথেষ্ট, কাৰণ পৰিশ্ৰম কৰি খোৱা যায় কাৰণে সুদা ভাতো অমৃতৰ নিচিনা হয়। এয়া আমাৰ পিংকাঙা পিন প্ৰস্তুত হৈ গ'ল। আমাৰ মিচিঙৰ এটা পৰম্পৰা আছে কি একেলগে 2-3জনী জা জুঙলীয়ে একেলগে খালে তাত মিলা প্ৰীতি বাঢ়ে বুলি কয়। তাৰ চিনস্বৰূপে চাওকচোন, এই পিংকাঙা পিনটো আমি 3-4জনীয়ে একেলগে খাইছোঁ। গতিকে পথাৰত এনেকুৱাকৈয়ে আমাৰ মৰম বুতলা হয় আৰু আমাৰ সোণালী ধানৰ সামেজটো লোৱা হয়।
গতিকে সেয়া তিনিটা নতুন খাইছে আৰু খাৱা ঐ নামটো ৰঙিন নাযাক আলাগ দ আজাক ধৰ সবাব পছে আৰু পিণ্ডকো মানাম গাছোন দিন কি গাওঁ আজন আৰু মৰিৰ নামচিং আৰু লাচৰ চককি অমৃতম্প ধৰা Lomo okai ko mo pipa deh, pilih mo pipa. Ya pilih mau. Idam semau pipa lagi dah. Oke. Ya bor duporia. Ami pokor rotu kedibor karone bortenga kuar porbotu arombo korisu. এতিয়া ৰবাব টেঙা জুতি কোন এখানে আপা সাগ লুটছে ইয়া ডোনর টুপি হাই গার্ল বড়িয়া আটা মুখ পিনা নাকি গতে মুখ পিন্দি বাচ্চা ভাল ছোৱালীটো কাম বলি তই কৈছে ন বৰটেঙা কাৰ্বন তোকছো দুনুৱে সময়লৈকে নাচালে আৰু কামুৰি নিলে এয়া আমাৰ ৰবাব টেঙা কটা হৈ গ'ল চিংকিত দিম কাটব না চুঙলিৰ আল্লাহ কপিল দিয়া নিমখ অকণ দিম তাৰপিছত আৰু এয়া জলকীয়া দিম ধনিয়া অলপ দিব লাগিছিলে ৰাতিপুৱা শুই উঠিনো কি বাৰীলৈ যাম বুলি ধনিয়া ভাত দিলোঁ মুখত দিলে নাপাজা হৈছে আজি যাব পৰি মিনে দৰন এতিয়া আমি ৰবাব টেঙা খাইছোঁ বহুত সুন্দৰ হৈছে এয়া আমাৰ দুপৰীয়া ৰ'দৰ সময়ত এইটো খাই লৈ আকৌ পথাৰত দাণ্ডা বলে আমি ৰ'দৰ অনুভৱেই নকৰোঁ গতিকে আমাৰ গ্ৰাম্যাঞ্চলৰ আমাৰ যিবিলাক মহিলা এনেকৈ কৃষিজীৱী তেওঁলোকে এনেকৈ পথাৰত খাদ্য সম্ভাৰ উপভোগ কৰে তাকে আপোনালোকক দেখুৱালোঁ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।